ওয়েলকাম টু জিয়া মেডিকেল ইউটিউব চ্যানেল। আজি আমি আলোচনা কৰিম আক্নি ষ্টাৰ শ্বপৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, সাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। কোন কোম্পানীয়ে বনায়, ইয়াৰ সাইড ইফেক্ট কি, ইয়াৰ ইউজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। আৰু যদি আপুনি নতুন চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব, তেতিয়া মোৰ ভিডিঅ' আপোনালোকে সোনকালে পাব। আক্নি ষ্টাৰ শ্বপ মেডিকেল কোম্পানী বনায়, বহুত ভাল এটা কোম্পানী। ইণ্ডিয়াৰ যিকোনো ফাৰ্মাচী আপোনালোকে অতি সহজে পাব। আৰু ডক্টৰে এই চাবোনখন বহুত চইচ কৰা দেখা যায়, হালমল বা পিম্পল আগ্নি হ'লে আপোনালোকে মুখত যিকোনো চাবোন ব্যৱহাৰ নকৰিব, কাৰণ চাবোনত কিছুমান কেমিকেল দিয়া থাকে যিখিনি আপোনাৰ স্কিনৰ কাৰণে মুঠেই উপযোগী নহয়। সেইকাৰণে আপোনালোকে যিকোনো চাবোন ব্যৱহাৰ নকৰিব। আক্নি ষ্টাৰ চাবোন ব্যৱহাৰ কৰিব, আপোনালোকে সোনকালে ভাল পাব। আৰু এই চাবোন যিকোনো ফাৰ্মাচী আপোনালোকে পাব, আৰু ডক্টৰে এই চাবোন বেছি লিখা দেখা যায়। আক্নি ষ্টাৰ শ্বপ আক্নি, হালমল আৰু পিম্পলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যিটো স্কিনত আমাৰ মুখত যিটো হালমল হয়, তেতিয়া আমি এই চাবোন ব্যৱহাৰ কৰিলে এই চাবোনে বহুত ভাল এটা ফল দিয়ে আৰু বহুত ভাল কোম্পানী বনায়। আপোনালোকে যিকোনো ফাৰ্মাচীত এইটো সহজে পাব। মুখৰ ক্ষেত্ৰত যিকোনো চাবোন, হালমল থাকিলে মুখত যিকোনো চাবোন ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়, কাৰণ চাবোনত কিছুমান কেমিকেল দিয়া থাকে যি কেমিকেল হালমলৰ কাৰণে কেতিয়াও উপযোগী নহয়। গতিকে আপোনালোকে মেডিকেল শ্বপৰ পৰা আক্নি ষ্টাৰ যিটো শ্বপ আছে সেই শ্বপ ব্যৱহাৰ কৰিব, তেতিয়া এটা ভাল ৰিজাল্ট পাব। হালমলৰ ক্ষেত্ৰত আক্নি ষ্টাৰ ক্ৰীম আছে, আপোনালোকে ব্যৱহাৰ কৰিব, 2 টাইম ব্যৱহাৰ কৰিব। এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই ল'ব। আক্নি ষ্টাৰ যিটো শ্বপ আছে সেই শ্বপ দি আপোনালোকে ভালকৈ মুখ ধুই ল'ব। তাৰ পাছত আপোনালোকে এই ক্ৰীম ব্যৱহাৰ কৰিব 2 পৰা 3 টাইম। তেতিয়া দেখিব আপোনালোকৰ হালমল একেবাৰে গুচি যাব আৰু দাগ যিটো পৰিছে দাগখিনিও গুচি যাব। আপোনালোকে ভিডিঅ'টো চাই ল'ব, ভিডিঅ'ত অলৰেডি মই বনাই দিছোঁ। হালমলত কেতিয়াও আপোনালোকে হাতেৰে চুই নাথাকিব, টিপি নাথাকিব। আক্নি ষ্টাৰ শ্বপত কি দিয়া থাকে, কি কম্বিনেশ্যন দিয়া থাকে, বেঞ্জৰ পেৰডক্সো দিয়া থাকে 0.2%। ই এক বহুত